নমস্কাৰ জনাইছো সকলোকে এইফালে দাদা আৰু মা আছে আৰু যিসকলে ইনষ্টাগ্ৰাম আৰু ফেচবুক চাই তেওঁলোকে মোৰ ৰিজাল্টটো মানে গম পাইছে আৰু তথাপিও মানে আজি কোনটো সাবজেক্টত কিমান নম্বৰ পাইছে সেইটো ধুনীয়াকৈ জনাই দিম তৰা ইফালে ঘূৰি দিয়া আৰু যেহেতু আমি ইউটিউবত কোনো ধৰণৰ আপডেট দিয়া নাছিলোঁ আৰু আপোনালোকক আমি জনাই দিছিলোঁ যে ইফালে আহা মা মানে কোনটো সাবজেক্টত কিমান নম্বৰ পাইছিলে সেইটো জনাই দিম বুলি ভাবিছিলোঁ অৱশেষত তৰাৰ ৰিজাল্ট আপোনালোকৰ মাজত মাৰ্কশ্বিট সহকাৰে নম্বৰ সহকাৰে দেখুৱাম বুলি ভাবিছোঁ আৰু ইয়াতে জনাই দিছোঁ মানে তৰাৰ পৰীক্ষা মানে ৰিজাল্ট বেয়া হোৱাৰ কাৰণটো বহুতো কাৰণ আছে মা কেনেকৈ গালি দিছিল তৰাক মানে তাই মানে কাম নকৰাকৈ মা কিতাপ নপঢ়াকৈ মানে কিবাটো মোবাইল চাই আছিলে পৰীক্ষা সন্মুখত আহি আছে যদিও মানে কিতাপ পঢ়া নাছিলে তাৰ কাৰণে গালি দিছিলে কিন্তু মা যি মানে গালি দিছে সেইটো ভালৰ কাৰণেহে গালি দিছে আৰু তাই মানে 2 মাহে ভালকৈ পঢ়িছে তাৰপাছত আৰু বেলেগৰ দৰে মই মানে সদায় নপঢ়ো আৰু দিন ৰাত নপঢ়ো আৰু মানে 2 ঘণ্টামান ভালকৈ পঢ়ে যি পঢ়ে ভালকৈ পঢ়ে আৰু 12টা লাগি নপঢ়ে আৰু কি মই মানে 6টাৰ পৰা পঢ়িলে 4-8টা মানলৈকে পঢ়ে আৰু 2 মাহে পঢ়িছে আৰু তাই মানে পৰীক্ষাৰ সন্মুখত 7 দিন আছিলে তাতে তাই মানে একদম পূজা চাব যায় ৰিন্দু পিন্দু মেলা ওচৰতে হৈছিলে 7 দিন নহয় 2 দিন আছিল 7 তাৰিখ হৈছিল না ৰিন্দু পিন্দু মেলা 7 আৰু 8 তাৰ পিছত 9 তাৰিখ মই মানে খুইছো ৰাতিটো মই কিবা চাবা গিছো না মেলা চাবা গিছো আৰু কিবা ফেশ্বন শ্ব' আছিল তাৰ পিছত 9 তাৰিখে খুই কেনে 10 তাৰিখে পৰীক্ষা দিব গিছো তাতে মানে মা বহুত গালি দিছিল তাই খুই থাকে মই এক্সাম নিদিও কিবা মই মানে ইয়াক বহুত কষ্ট কৰি দিছো মানে মই নিজেহে পৰীক্ষা দিম তেনেকা ধৰণৰ একদম বহুত কষ্ট কৰিছোঁ মই বহুত কষ্ট পাইছোঁ 2 মাহে তাই পঢ়িছে দেই তাকো 2 মাহ পঢ়ি কেনে আকৌ সন্মুখত এক্সামে আহি আছে 7 দিনহে আছে তাতেই মেলা অনুষ্ঠান চাব যাই থাকে কিমান আৰু মই মানে 2 দিন 7 দিন আছিল কিবা পৰীক্ষাৰ কাৰণে তাৰ পিছত মা গালি দিছিল সেইটো কাৰণে মই 2 দিন বিছনাৰ পৰা উঠাও নাই খোৱাই নাছিলোঁ কিতাপো পঢ়া নাছিলোঁ মইহে বহুত মানে কষ্ট কৰি দিছোঁ আৰু কেৱল এইটো মাৰ কাৰণেহে মাৰ আশীৰ্বাদতহে তই এই পৰ্যায় পাইছা আৰু ভাইদেউকো থেংক ইউ কৈ দিয়া তোমাক যে সৰু হৈ থকা অৱস্থাত কিমান যে কান্দিছিলে তথাপিও মানে ভাইদেউ নিজৰ কলা লৈ থকা নিচিনাকৈ মানে তৰা আহা বুলি লৈ থৈছে ছাৰ গালি দিলে আৰু ময়ো তাতে চাই আছিলোঁ মই যিহেতু তই সৰু হৈ থকা অৱস্থাত আৰু বহুত থেংক ইউ বাইদেউক আৰু মাকো থেংক ইউ কৈ দিয়া থেংক ইউ সবকে থেংক ইউ আৰু মানে 10 বছৰৰ ফলাফলটো ইটোই আছিল এইটো ফাৰ্ষ্ট পৰীক্ষা যিহেতু এইটো থেংক ইউ ক'বই লাগিব আৰু এতিয়া মই মাৰ্কশ্বিট সহকাৰে নাম্বাৰটো কৈ দিছোঁ দেই যিমান বাৰে থুলমূলকৈ অসমীয়াত পাইছে 49 তাই মানে মই আশা কৰা মতে নাপালে প্ৰথম পৰীক্ষা তাই বহুত কপি পৰীক্ষা দিছে মানে তাৰ কাৰণে আশা কৰা মতে নহয় মানে বহুত লিখিছিলোঁ মই কিন্তু আশা কৰা মতে লিখোতে অলপমান খেলিমেলি হৈ গৈছে তাৰ কাৰণে কমি গৈছে 49 পাইছে বহুত কমি গৈছে মই বহুত কষ্ট কৰি দিছিলোঁ আৰু ইংলিছত কিমান পাইছে 40 কাৰণ ইংলিছটো মই 2 দিন হৈছে অনলি মানে এটা লেসনৰ এটাহে পঢ়িছোঁ মানে তৰাই ইংলিছত অকল 2 দিনহে পঢ়িছে 2 মাহ পঢ়িছে তাই ভালকে কিন্তু ইংলিছত অকল 2 দিন পঢ়ি তাই মেট্ৰিকত 40 নম্বৰ পাইছে যদিও মই বহুত কষ্ট কৰিছোঁ দিন ৰাত এটা লেসনত কিন্তু মই মেট্ৰিকৰ কাৰণে 5টা কুৱেশ্যনহে পঢ়িছোঁ ইংলিছত কিন্তু তাইক 5টা পঢ়িছে যদিও মই বহুত কষ্ট কৰি দিছোঁ মানে এই কিবাটো প্ৰতিটো লেসনত এটাকৈ যিমান কেনেকৈ আহে সেইটো লিখিব পৰাকৈ তাইক মই বহুত ভালদৰে ব্যৱস্থা কৰি দিছোঁ 5টা ভালকৈ পঢ়িছে আৰু লগতে তাই যেনে ধৰণে আহক মানে যেনেকৈ নাহক কিয় লিখিব পৰাকৈ মই ধুনীয়াকৈ লিখি দিছোঁ ইংলিছত 40 নম্বৰ পাইছে 2 দিন পঢ়ি পেলাই তাই যদি প্ৰথমৰ পৰা ক্লাছ 10ৰ পৰা পঢ়িলি হয় তুমি হয়তো 3-4টামান লেটাৰ পালি হয় মেবি 2 মাহ পঢ়ি কিনে যদি তুমি এনেকৈ পাই মই নিজে চক হৈ গৈছোঁ বাৰু আৰু গোটেইকেইটা নম্বৰে কৈ দিছোঁ দেই আৰু জেনেৰেল মেথামেটিক্সত পাইছে 62 হয় তাই মানে কিবা মেথছটো অলপ বাৰু আৰু টিউশ্যন লৈছে ন টিউশ্যন ছাৰকো বহুত থেংক ইউ ছ' মাছ 62 পাইছে আৰু জেনেৰেল ছায়েন্সত পাইছে 54 জেনেৰেল ছায়েন্সতো তাই একোৱে লিখা নাছিল মই যি প্ৰথমৰ পৰা 2 মাহ আছে না সময় তাতে ইমান মানে মই নিজে পঢ়াই নাই লিখাই নাই দাদাহে চব কৰি দিছে আৰু কি তাৰপিছত তাই পঢ়িবহে লাগে অকল তথাপিও মানে লিখি দিলেও মানে তাই নপঢ়ে 2 মাহে পঢ়িছে অনলি 2 মাহৰ হয়তো 10-15 দিনমানহে পঢ়িব পাইছে কিজানি 62 পাইছে 54 জেনেৰেল ছায়েন্সৰ আৰু ছ'চিয়েল ছায়েন্সৰ পাইছে 38 ছ'চিয়েল ছায়েন্সতো তাই মানে একদম ঘুৰু গাদা ইমান যে কষ্ট কৰি দিছোঁ বাপ্পা মানে মোৰ তাইহে এক্সাম দিব মই নিজে বহুত দিন ৰাত কষ্ট কৰিছোঁ আৰু কিবা পাইছে ইলেক্ট্ৰিকত পাইছে 80
লেটাৰ পাইছে লেটাৰ কাৰেক্ট 80 কিন্তু সংস্কৃতি তাই আগৰ পৰাই প্ৰথমৰ পৰা পঢ়িছে দেই সংস্কৃতি তাই বহুত ভাল সংস্কৃতি মানে টিচাৰটো ভালে মানে দিল্লী ক্লাছ কৰে আৰু মোকে মানে আগতে মানে ক্লাছ কৰিব চালে মোকে আগত ভোটতে লিখিব দিয়ে আৰু মানে তাই সংস্কৃতি বাৰু প্ৰথমৰ পৰা পঢ়িছে কষ্ট কৰিছে যেহেতু তুমি লেটাৰ পাইছে ক্লাছ 9 ৰ পৰা মই মানে হাইস্ট পাইছিলো নেকি ক্লাছ 9 ত মানে তাই যদি সংস্কৃতিৰ নিচিনাকৈ পঢ়িলে হয় চব গোটেইকেইটাতে সম্ভৱ আছিল ফাৰ্ষ্ট ডিভিশ্যনটো পালে হয় কিন্তু অসমীয়াৰ বেয়া হৈ গৈছে ন অসমীয়াৰ ভাবামতে ৰিজাল্ট নাপালে তাই পাব লাগিছিল 70 মান পাইছে অনলি 49 এইটো যোনে বহি চাইছে তেওঁৰে অলপ ভুল হোৱা যেন লাগি আছে মোক মেবি মই যিমান কষ্ট কৰি দিছোঁ লিখাটো তাই অলপ লিখিছিলে কিন্তু পোৱা নাই আৰু ভবামতে ৰিজাল্টটো নহ'ল আৰু আপোনালোকে গম পাইছে এইখিনি আছিল তৰাৰ নম্বৰ আৰু মাৰ্কশ্বিট সহকাৰে আপোনালোকক দেখাই দিছোঁ আৰু টোটেল নম্বৰ কৈ দিয়া 323 ফাৰ্ষ্ট ডিভিশ্যন পাবলৈ অলপ আছিলে বাৰু 27 নম্বৰ মান চ' হায়াৰ ছেকেণ্ডাৰী অলপ ভালকৈ দিবা হায়াৰ ছেকেণ্ডাৰীটো মই ইমান এটা কষ্ট কৰি নিদিওঁ মানে অলপমান কিবা কৈ দিম আৰু তাই এতিয়া গম পাইছে ন আৰম্ভণিৰ পৰা কেনেকৈ পঢ়িলে মানে নাম্বাৰ পায় সেইটো তাই বাৰু ধুনীয়াকৈ গম পাইছে হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰিলেও নকৰিলেও মোৰ ক'ব লগা নাই তাই নিজৰ মতে চলক এতিয়া মোৰ ক'ব লগাও নাই যদি ভাল হওক আৰু বেয়া হ'লেও মানে তাই নিজৰ মতে চলক মই তাইক মানে ফ্ৰী কৰি দিছোঁ ভিডিঅ' বনাই চব ৰিলো বনোৱা দিওঁ বাৰু মানে তাই নিজৰ মতে চলক আৰু তাইৰ টোটেল নম্বৰ আছিল 323 আৰু ফাৰ্ষ্ট ডিভিশ্যন পাবলৈ বেছি নম্বৰ নালাগিছিলে কিন্তু মোৰ কৰি দাদাহে বহুত কষ্ট কৰিছে ময়ো জানো আৰু মইহে এক্সাম দিম কিন্তু দাদাহে এক্সাম দিয়াৰ নিচিনাকৈ মোক পঢ়ি দিছে কষ্ট কৰি দিছে আৰু যেহেতু মোকো মানে ক্লাছ 8ৰ পৰা এজন ল'ৰা মানে তেওঁৰ নাম মস্তে বাৰু মোৰ লগতে একেলগে পঢ়ি পেলাই তেওঁৰ মোৰ সম্পূৰ্ণ দায়িত্ব লৈছে গতিকে মই একদম গ্ৰামাৰৰ পৰা গণিতৰ পৰা আদি কৰি ক্লাছ 10লৈকে তেওঁ মোক সম্পূৰ্ণ দায়িত্ব লৈছে আৰু ইয়াৰ কাৰণে মই সেইটো এনে যাবলৈ নিদিয়ে তাৰমানে সেইটো দায়িত্ব কাৰোবাৰ এজনৰ ল'ব লগা ব্যৱস্থা কৰি দিয়ে ভগৱানে চ' সেইটোৰ কাৰণে ভণ্টিৰ দায়িত্ব মই সম্পূৰ্ণ ল'ব লগা হৈছে ভাল কৰিলে ভাল বেয়া কৰিলে বেয়া মানে পজিটিভ ভাবিলে পজিটিভে পায় নিগেটিভ ভাবিলে নিগেটিভে পায় গতিকে সদায় পজিটিভ ভাবিব লাগে ধন্যবাদ